হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে নিশ্চয় ভালেই। বৰ্তমান মোৰো ভাল। যোৱা 4 তাৰিখে আমি গৈছিলোঁ ইটানগৰলৈ বুলি। ভইচ দিব লগা হৈছে কিয়নো সেইদিনা মোৰ মাতটো ভাঙি আছিলে, সেইটো কাৰণে মই ভিডিঅ'টোত ভইচ দি দিছোঁ। আমাৰ লগত গৈছিল জেঠাই ল'ৰাজন। যিহেতু ইমান দূৰ যাম, হাজবেণ্ডে অকলে গাড়ী চলাবলৈ টান পালে, তেওঁকো লগত লৈ ল'লোঁ আৰু আহি পালোঁ এইফালে আমি ধেমাজিত কিবা এটা খাই লওঁ বুলি ভাবিলোঁ ঘৰৰ পৰা, কাৰণ 6টা বজাতে জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ। বোলে হোটেলখন ধুনীয়া চাফা আছিল। আমি যেতিয়া মাজুলী গৈছিলোঁ যোৱা বছৰ, তেতিয়া এই হোটেলখনত আমি খাইছিলোঁ আৰু পুনৰ খালোঁ। এইফালে বেটাই পৰঠা খালে ধুনীয়াকৈ আৰু ঠাণ্ডা ঠাণ্ডা পানী খাই পেলাই কাঢ়িছে। ভয়ো লাগে সৰু ল'ৰা ছোৱালী কাঢ়িলে ক'ৰবালৈ যাব ওলালে, একো নহ'ল পিছে। আৰু আমি সিদ্ধান্ত ল'লোঁ যে সেইফালে যিহেতু যামেই, গতিকে আহোমৰ দ্বিতীয় ৰাজধানী হাবুং চাই যাওঁ বুলি ভাবিলোঁ। হাবুঙলৈ সোমাই যোৱা ৰাস্তাটো ভালেই, চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্যই ভৰপূৰ। এইফালে আহি পালোঁ আমি হাবুং, মানুহ আছিল চাৰিওফালে। আমাৰ সময় তাকৰ আছিল, যিহেতু আমি এফাললৈ ওলাইছিলোঁ। এইবোৰ জেগালৈ প্ৰায় সময় লৈ যাব লাগে। এইফালে এটা মন্দিৰত আহোম পৰম্পৰা ৰীতি নীতিৰে পূজা অৰ্চনা চলি আছিল। আমি তাৰে কিছু দৃশ্য মই সাঁচি ৰাখিলোঁ। আহি পালোঁ সোৱণশিৰি বীচ আৰু ইয়াৰ কাষতে থকা ৰেষ্টুৰেণ্টখনত আমি খাই বৈ ল'লোঁ, যিহেতু লাঞ্চৰ টাইম হৈ আছিল। আৰু এই হোটেলখনত মনত পৰিল যে আমি আজিৰ পৰা প্ৰায় 5 বছৰ আগতে টাৱাং যাওঁতে খাইছিলোঁ। আজি পুনৰ খালোঁ। খাই বৈ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ বান্দৰদুৱাৰলৈ। বান্দৰদুৱাৰতে আমি ৰ'ব লাগিব, কিয়নো ইটানগৰ আৰু অৰুণাচল যাবলৈ তাতে পাছ বনোৱা হয়। সেইদিনা কি হ'ল নাজানো, আগৰবাৰ যেতিয়া হাজবেণ্ডে গৈছিল পাৰ্চৰ কাৰণে ইমান সময় ৰ'ব লগা হোৱা নাছিল। আমি প্ৰায় 2 পৰা 3 ঘণ্টাৰ মাজত সেইদিনা ৰ'ব লগা হ'ল। গৰমো উঠি আহিছিল, গাড়ীত আমনিও পাইছিলোঁ বহি বহি, কিন্তু উপায় নাই, যিহেতু এফালে আহিছোঁ, গতিকে ৰ'বতো লাগিবই। ৰৈ আছোঁ আৰু মাক জীয়েক বেটাৰ কথা পাতি মানুহজনে পাছ বনাবলৈ গ'ল আৰু ফোন কৰিছে যে অলপ দেৰি হ'ব, উপায় নাই ৰ'বলৈ ক'লে। ৰৈ আছোঁ আৰু আমি এনেকৈ প্ৰায় 2-3 ঘণ্টাৰ মূৰত আমাৰ পাছ ৰেডি হৈ গ'ল। পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। সাৰমতি হৈ আমি নাহৰলাগুনলৈ বুলি গ'লোঁ। সেইদিনা জেঠাই ল'ৰাজনৰ চিনাকি দাই এজনৰ ঘৰত আমি থাকিম, যিহেতু তেওঁৰ নেপকোত কৰ্মৰত। তেওঁ তাতে কোৱাৰ্টাৰত আমি থাকিম। গৈ ভাল লাগিছিল পৰিৱেশটো দুইফালে। নাহৰলাগুন ঠাইটুকুৰা মই কিতাপত এটা গল্পত পঢ়িছিলোঁ, প্ৰথম মানে প্ৰিয় সখীত। আৰু সেইদিনা নিশ্চয়কৈ যেতিয়া নাহৰলাগুন ঠাইটুকুৰা দেখিছোঁ, উপভোগ কৰি খুব ভাল লাগিছিল মোৰ। আৰু দাইজনে ফোন কৰিলে যে যিহেতু আমি প্ৰথমবাৰৰ বাবে সেইফালে গৈছোঁ, তিনিআলি এটা পালে ৰৈ দিবলৈ ক'লে। তেওঁ অফিচৰ গাড়ী এখনত আমাক নিব আহিম বুলি ক'লে। আৰু এইফালে আমি গাড়ীৰ পৰা নামিলোঁ। দেখিছেনে ইমান ধুনীয়া বগা কুকুৰ পোৱালি এটা বেটীৰ ওচৰলৈ আহিছে। আৰু কুকুৰ পোৱালিটোতো দেখি আন কেইবাটাও কুকুৰ আহিলে আমাৰ ওচৰলৈ। ভয়ো খাইছিলোঁ দেই, ইমান সোপা কুকুৰ লগতে আহিছে কিবা কৰিব বুলি, কিন্তু একো নকৰিলে, জাষ্ট আমাক চালেহে। এইফালে দাইজন আহি আমাক লৈ গ'ল তেওঁ থকা কলনীলৈ। নেপকোৰ এইটো চাব ডিভিজন হয় নাহৰলাগুনৰ, আৰু ডাঙৰ কলনী আছে বাৰু, কিন্তু তেওঁ ইয়াত থাকে চাব ডিভিজনটোত। আৰু আমি থাকিলোঁ তেজপুৰৰ দাদা এজনৰ কোৱাৰ্টাৰত। তেওঁ বৰ্তমান নাই, ঘৰত আছিলেগৈ। আৰু ইমান ধুনীয়াকৈ তেওঁ প্ৰত্যেকটো কোঠাতে ফুলেৰে ভৰাই ৰাখিছে, দেখি ভাল লাগি গৈছে। আমি মানে ফিলিং ঘৰ লাগি গ'ল। আৰু তেওঁ ৱালৰ হেঙিংবিলাকো নিজেই কৰা বোলে, দাইজনে আমাক কৈছে। খুব পৰিপাটি মানুহজন, দেখিয়ে গম পোৱা গৈছে। যিহেতু আমি প্ৰথম ৰুমলৈ সোমাই গৈ মই মিষ্টাৰক কৈছোঁ ইমান ধুনীয়াকৈ ৰাখিছে, অকল মতা মানুহেই থাকে বুলি কৈছিলে। এফালে ৰাতি
দাদা আৰু দাইজনে আমাক ৰান্ধি মেলি খোৱালে। আমাৰ ভাগৰো লাগিছিল। ৰাতিপুৱা 6টা বজাৰ পৰা জাৰ্ণি কৰি 6:30 আমি পাইছিলোঁগৈ নাহৰলগুন। অলপ আগতে পালোঁ হ'লে, কিন্তু পাছ বনোৱা দেৰি হোৱাৰ বাবে আমাৰ দেৰি হ'ল। এইফালে গাহৰি বইল আৰু চিকেন ৰান্ধিছিল। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'।